আপলোড হৈ গ'ল এইটো নতুন কি আহিছে কি হৈছে টেনচন আমি ইয়াতে বহি আছোঁ তাই হেৰি কাপোৰ চেঞ্জ কৰিবলৈ গৈছে সেইটো কাৰণে ইয়াতে আমি বহি আছোঁ আৰু আহিছোঁ গাঁৱত কেনে লাগিছে শ্বৰ্ট ফিল্মটো শ্বুট কৰিবৰ কাৰণে গোটেইখিনি গোটেই গাঁৱত হ'ব ন চব গোটেই শ্বৰ্ট ফিল্মটো গাঁৱতে কৰিম টাউনৰ শ্বৰ্ট নাই আৰু যিমান পাৰোঁ আমি আগতকৈ অকণমান বেলেগ কৰিবলৈ ট্ৰাই কৰিম আৰু মিউজিকৰ কাম পিছত হ'ব পিছত দেখা যাব কেনেকৈ কি হয় গান কেনেকৈ কি আহে মানে ষ্টৰিটোৰ লগত গানটো আমি মিলাই চাম কোনটো গান যায় কোনটো কেনেকৈ কি হয় আৰু ষ্টৰিটো খুবেই ধুনীয়া হয় বহুত ধুনীয়া ষ্টৰিটো লিখিছে পঢ়িয়ে আধা লিখিছে আৰু বাকী আধা ৰাবানী স্বামী লিখিছে চিনেমেটোগ্ৰাফি কৰি আছে অমল ৰয় আৰু যুগল শইকীয়া মারামারি কৰিবা হা তুমি মোক নিদিয়ে পিছত তুমি লগে লগে কবা এতিয়া হ'ব মাৰামাৰি না না মারামারি কর না মই মারামারি কি হল কালি কৈছিলেচোন ৰং নম্বৰ বুলি হে নহয় মই তোমাক চিনি পাওঁ আচ্ছা তুমি পৰীক্ষাটো কিবা নহয় জানো কোৱাচোন তুমি দেৱাশিষৰ কিবা নহয় জানো অঁ হয় বাট আপুনি কোননো অঁ পৰী অলপ তিনিজনী খোজকাঢ়ি গৈছে কিবা পিছফালে আহিব বিকাশ ই আহিব পিছফালে চিনি তোমাক প্ৰপ'জ কৰিব প্ৰপ'জটো কেনেকৈ কৰিবা বহি দিবা নেকি সেই বহিলে বেয়া হ'ব নেকি জানা এটা দিব নেকি ডাইৰেক্ট কৈ দিলে হ'ল ন ডাইৰেক্ট কৰি দিবা সেইটোত নাই সোমাই আছোঁ মজা তাৰপিছত তুমি কিবা চৰ চিনি পাওঁ এনেকৈ কৈ গালি চালি যি আহে মুখত বকি দিবা আৰু ঠিক আছে হ'ব আৰু তুমি প্ৰপ'জ নাই কৰিবা ছোৱালী প্ৰপ'জ কৰিছেনে নাই কথা নাই কৰা নেকি কুশলৰ আছে কুশল কৈ কুশল কেনেকৈ কৰিব এই জানে যেতিয়া গালি চালি দিব ন তোমালোক হাঁহি দিবা আৰু তুমি পৰা সময়ত থাকিবা তুমি খুচি যাবা লাগিব তোমাৰ আমি তো এইবারে 26 জানুৱাৰীত মনত আছে না হা কি 26 জানুৱাৰীত 26 জানুৱাৰী আমি শ্বুট কৰিলোচোন প্ৰথম চাওনি আহা যাও ডেঞ্জারি আমরা ক্যামেরাত মারো নাকি মার এই আহা তত থাকিবা নেকি আজি তত থাকিবা নেকি এটা এনেকে মাৰিব লাগিছিল বে মই একে পানী দিলিও তাই কি হৈছে তিনটা এবাৰ চলালা নেকি ইমান টাইম কৰি আছে কেনে চলিয়া এগুলা কি পাংখা লগাইছে এই নকবা আৰু জ্বালা দিছে আৰু লোকেশন কেনে গুলি কি কবি কি কবি হেৰুৱাব খোজো সেইটো গেল আপলোড হৈ গ'ল এইটো নতুন কি আহিছে সেইটো গান শুনা যেতিয়া নামিব এজাক বৰষুণ বৰষুণ ৰ'দ দিছিল মই ৰেডি এতিয়া বৰষুণ ঐ ৰেডি শ্বট ল
বলা 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 ঐ গাড়ীত ছবি উঠি দিয়া আৰু গুচি যাও তোমালোক থিয় গাড়ীত থিয় গুচি যাও অমল গুচি যাও হেই আমি কিহত যাম যাওঁতে গাড়ীবিলাক বেক কৰি দিলে হ'ল ৰখিব কোৱা ই বহুত গেছি ও ভাল লাগিছে শ্বটটো মজা লাগছে বাপৰে তাৰ ভাগৰ লাগি গৈছে যুগল কি ইমান দূৰ আৰু এবাৰ ৰিটেক আহিব দে তাই হাঁচৰ এটা লং আহিব দে হা বহুত গৰম পানী খোৱা চিপছ খোৱা খোৱা ৰবা তোমালোকে খোৱা কৰা কেনে লাগিল তোমাৰ দাউৰি কেনে লাগিল তাই বহুত কষ্ট ভাল লাগিছে কিমান দৌৰিছে কিমান খামছে হা মজা চলিছে তাৰ কাৰণে কুশালক চিপছ দিয়া ইমান চালি শ্বট লৈছে মই তাতে কৈ আছো কুশালৰ ড্ৰোন শ্বট কিন্তু পাৰফেক্ট হয় চালত থাকে অকল গেঞ্জি কি দিয়া না এনেকে থাকে সৰবে কি কৰে চালা নাই পংখে শুনা নাপায় অলপো কান্দি আহিবা ড্ৰোনে চিঞৰি আছে কৰপা শুনি পাব কান্দি আহিবা কল কৰি আছো ৰবা কল নকৰি আহা আহিব দিয়া আহা ইমোশনাল জুমত কৰা নো হাঁহি পুৰা গুড ফালি দিয়া ওকে বঢ়িয়া ওৱান মোৰ হৈ যাব দিয়া এটা ৰাখিবা কলে এটা এনেকৈ ৰাখিবা হামিং ফোনটো মাৰিলে নেকি বোকা ড্ৰোনখন ইয়াত না গৰম লাগিছে হ'ব ইয়াতে আন ড্ৰোন ইয়াত না গৰম লাগিছে মোৰ মাথাৰ পৰা হেৰি বিংগৰ এডভাৰটাইজ কৰি আছো বিংগই মোক টকা দিব লাগিব বিংগো তেৰে মেৰে এইটো বিংগো এইটো তেৰে মেৰে এই সৌৰভ কেনে লাগছি এই 20 লিটাৰ বিংগো খাই কেনে লাগছি হাসি খুশি মোৰ মামা ঘৰত আহিলো কি হৈছে সোনকালে আমাৰ গাঁৱলৈ বুট নেকি বুট দিলা মোকো উঠোৱা এনেকে বুট নেকি ৰেডি একচন যুৱক তুমি নিহিলিবা ফোন কৰা একদম নিহিলিবা যুৱক হা তোমাৰ চামেন মই মামাহঁতৰ ঘৰলৈ আহিলো মই মামাহঁতৰ ঘৰলৈ কেনেকে যাম তোক তো গাঁৱত আজিলৈকে দেখা নাই মই হা মোৰ ভণ্টিৰ লগত কি সম্পৰ্ক আছে হা এজনী মোৰ ভণ্টি হয় হা ক হা নেক্সট টাইম যদি তোক আকৌ এবাৰ গাঁৱত দেখোঁ ফালি পেলাম তেতিয়া কি কৰিব লাগে চলক কি তাক পথাৰত পেলাই দিলে মাব লৈছিল মাৰি
কি লুক দিছে এইটো কি ধুনীয়া বিহাইণ্ড দা চিন হ'ব কি শেষ গানৰ নাম শেষ নেকি নহয় শেষ নহয় তেনেকুৱা আমি আজি ডে 2 আৰু শ্বুট কমপ্লিট হোৱা নাই আজিৰ দিনটোৰ কাৰণে শ্বুট বেছি নাপালোঁ আজি ন ডাঙৰ শ্বট কিছুমান পালোঁ ওলাই যাব ভাল লাগিল মজা আজি আমি 7টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ন সি চুলি কাটি নাকাটিলে যে চুলি কটা হ'লে পুৰা ওলাই গ'ল হয় কিন্তু গোটেই শ্বট ওলালে হয় আজি চুলি কাটি তাই তুমি ইংলিশ কি ক'বা তুমি মজা ইংলিছ সৌৰভ কি ক'ব ঐ সৌৰভ এতিয়ালৈকে ৰেডি হোৱা নাই সৌৰভ ভাই সুধিছে তাৰ ৰোল শেষ তোমাৰটো শেষ পেমেণ্ট মই একাউণ্টত পঠিয়াই দিম মজা পেমেণ্ট কিমান লাগিব সৌৰভ পঠিয়াই দিব 2.0 subud aktif subud আমার মেসেজ হ্যাঁ কি ভাল নাপায় এগুলা চুট কিয় আহি দেখোন আহে এবানি কি কৰি আছা ই ঘৰ আছে চা নাই হা তুমি কিয় কাম কৰিলা তুমি প্ৰিন্সেছ কুইন ল'ৰাজনে মোক দেখিলে আৰু মই তোমাৰ আপত্তি কি কোৱা মই এতিয়া মুঠতে বিয়া নহওঁ কিয় নহবা তুমি বিয়া তোমাৰ উপযুক্ত বয়স হৈছে বিয়া হোৱাৰ আৰু সদায় মাক দেউতাকে ভাল চিন্তাই কৰে ল'ৰা ছোৱালী গম পাইছো তুমি বয়স কিয় হৈছে নহবা বুলি কিন্তু আপোনালোকে মোক এটা সুধি ল'ব লাগিছিলে ন তোমাক কিয় সুধিম ভাল সুবিধা পাইছো তোমাক কিয় সুধিম তোমাক সোধাৰ প্ৰশ্ন নাথাকে এই নহয় তোমালোকক কথা কৈ লাভ নাই তোমালোকে এবাৰ মোক সুধি ল'ব লাগিছিলে ন মোৰ যে বিয়া হওঁ নে নহওঁ তোমাক কিয় সুধিম তোমাক কিয় সুধিম কোৱা ভাল ল'ৰা পাইছো বিয়া দিমে তোমাৰ কি হ'ল তোমাক সুধি কাম নকৰো নহয় তুমি যি কৰা সেই হ'ব নেকি তোমাৰ মতে নচলো আমি দৰাৰ ছোৱালীৰ দাদাক ফুল খঙত চাহ ফুল মজা মাজনী এয়া আমাৰ মাজনী গুচি যাবা আন্টি কি কান্দি আছে তেতিয়াৰ পৰা সৌৰভৰ গাড়ী মজা ইয়াতে মজা এটা শ্বট হ'ব ইয়াতে মজা শ্বট এটা হ'ব কোনে গম নাপায় মই গম পাওঁ অকল এই মানুহটো ক'ত গ'ল এইটোৰ লগত চিৰঞ্জীৱে হৈ থাকিব মজা মোৰ ঘৰ
হা মোৰ ঘৰ ঘৰ নেকি জাগাত পাইছো অ জাগাত পাইছো মানুহটো ন এইবিলাক ক্ৰেডিট চব মোৰ যাওঁ নেকি শুই দিবি তই শুই দিবি খুঁজাচোন আগত ৰেডি হে 1 2 3 এণ্ড গো সি উঠলাই ৰাবানে আ ঐ চিৰঞ্জীৱ কোন রে কোন 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 আছে কোন আছে কি হৈছে কি তোৰ কি হৈছে ক'ত মই ক'ত আহি গলো আৰে ক'ত লৈ গলি মোক হ'ব